নমস্কাৰ বন্ধুসকল এতিয়া মই যাব লৈছো বৰদোৱা শংকৰদেৱৰ জন্মস্থান আজি শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে আমি বৰদোৱালৈ যাম এতিয়া আমি যাব লৈছো বলক মোৰ লগত আছে চিন্ময় ইয়াৰ নতুনকৈ চেনেল খুলিছে কৈ দে তই আপোনালোকে সাবস্ক্ৰাইব কৰক মোৰ চিন্ময় কেটছআপ বুলি মই তাত ব্লগিং কৰোঁ প্ৰেংক ভিডিঅ' আৰু ৰোজ ভিডিঅ' কৰোঁ আপোনালোকে সাবস্ক্ৰাইব কৰিব এতিয়া আৰু বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিব গৈ আছো বৰ্তমান আমি পাইছোহি বৰদোৱা গতটপাৰ এয়া মূল গেট পাৰ হ'ম এতিয়া যিহেতু মানুহ বেছি বহুত মানুহ আহিছে ইয়ালৈ সেইকাৰণে মূল দুৱাৰতে বন্তি দিয়াৰ ব্যৱস্থা কৰিছে ইয়াতে মূল দুৱাৰতে বন্তি দি পেলাই সেৱা কৰিব পাৰিব ইয়াতে মূল দুৱাৰতে বন্তি দিয়াৰ ব্যৱস্থা কৰিছে বহুত মানুহ অহাৰ কাৰণে কিছু সংখ্যক মানুহ যিহেতু ভিতৰলৈ যাব পৰা নাই সেইবাবে মূল দুৱাৰতে বন্তি দিয়াৰ ব্যৱস্থা কৰিছে এতিয়া আমি বৰদোৱাৰ কীৰ্তন ঘৰলৈ সোমাই আহিলোঁ কীৰ্তন ঘৰৰ ভিতৰত নাম প্ৰসংগ চলি আছে ভিতৰলৈ আমি যাম আৰু কেনেধৰণে নাম প্ৰসংগ কৰে বৰদোৱাৰ কীৰ্তন ঘৰত অলপ দেখুৱাব চেষ্টা কৰিম আপোনালোকে চাই ভাল পাব হয়তো এইটো হৈছে কীৰ্তন ঘৰৰ এটা ভাল লগা পৰিৱেশ কীৰ্তন ঘৰৰ চৌপাশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাওকচোন কি মনোমোহা পৰিৱেশ বহুত এটা ভাল লগা পৰিৱেশ এতিয়া আমি যাম আকাশী গংগালৈ বলকচোন বাৰু আকাশী গংগা যাওঁ এতিয়া গংগাপাৰলৈ গৈ আছোঁ
গঙাপাৰৰ এটা বহুত ভাল লগা পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। গঙাৰ পাৰত ভাল লাগে বহি, তাত থাকে। গৰম যিহেতু বহুত বেছি। এতিয়া গঙাপাৰলৈ গৈ আছোঁ, দেখুৱাম মই আপোনালোকক। ৰাতি এইটো কামেই হ'ব আজি, হা গোটেই ৰাতি। আহি থাকোঁতে শুনা পালোঁ এজন অন্ধ মানুহে এটা বক্স লৈ গানটো মানে কি মিউজিকটো বক্সত বজি আছে, বহুত ধুনীয়াকৈ লোকগীত গাই আছে, শুনি ভাল লাগিলে। অলপ দেখুৱাইছোঁ আপোনালোকক, চাব। বহুত ধুনীয়াকৈ গাইছে মানুহজনে। এইটো আমাৰ গঙাপাৰৰ পৰিৱেশ, বহুত ধুনীয়া। বৰদোৱাৰ গঙাপাৰৰ পৰিৱেশ এইটো, চাওকচোন। গঙাত বিভিন্ন ধৰণৰ মাছ আছে, মাছবোৰ কাষলৈকে আহে, আৰু যদি আখৈ মুড়ি দিয়ে তেতিয়াহ'লে মাছবোৰ আহি খায়হি। ভাল লাগে সেইবোৰ চাই, তাকে দেখুৱাইছোঁ অলপ। এতিয়া আমি কীৰ্তন ঘৰৰ পৰা দৌল মন্দিৰ পালোহি। এইটো আপোনাক দেখুৱাইছোঁ দৌল মন্দিৰ। দৌল মন্দিৰৰ পৰিৱেশ বহুত মনোমোহা। দৌল মন্দিৰৰ পৰিৱেশটো বহুত মনোমোহা পৰিৱেশ। যাওঁ এতিয়া দৌল মন্দিৰৰ ভিতৰলৈ যাম। ভিতৰত প্ৰসাদ বিতৰণ কৰি আছে। আমি এতিয়া ইয়াতে প্ৰসাদ খাম। প্ৰসাদ খাই পেলাই আমি আজিৰ এই ব্লগছটো সামৰণি মাৰিম। আমি আহিলোঁ, আহি আছোঁ ঘৰত আহি আছোঁ। এতিয়া আমি যাম ক'ৰবাত, কিবা এটা খাই ল'ম, খাই পেলাই একদম ঘৰত যাম। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি আশা নিশ্চয় ভাল পাব চাগে। এতিয়া আমি ঘৰত যাম। ঘৰত যাবৰ কাৰণে আহিছোঁ কলিপ্তি ছাত্ৰৰ ঘৰ। মই গৈ আছোঁ, এতিয়া ঘৰত যাম। যিখিনি দেখুৱাব পাৰিছোঁ ইমানখিনি দেখুৱাইছোঁ। প্ৰায়খিনি জেগাত ফটো তোলা নিষিদ্ধ আছিলে, চ' আমি ফটো তুলিব পৰা নাই বা ভিডিঅ' কৰিব পৰা নাই, বেয়া নাপাব। যিমানখিনি তুলিছোঁ সিমানখিনি আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব।